বন্ধুসকল স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খনটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখনত আমি দেখিবলৈ পাওঁ যে অনিৰুদ্ধই আহৰিৰ মাহীমাকক দেউতাকে আহৰিৰ মাকক হত্যা কৰিছিল নেকি ইয়াৰ বিষয়ে সোধে, কিন্তু তেওঁ ইয়াৰ বিষয়ে একো নেজানে বুলি কয়। এতিয়া স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত আমি দেখিবলৈ পাম অনিৰুদ্ধই মাহীমাকক সি যে আহৰিৰ দেউতাকে যদি মাকক হত্যা কৰা নাই একো কৰিব নোৱাৰে বুলি কয়, কিন্তু মাকে অনিৰুদ্ধক যিকোনো প্ৰকাৰে আহৰিৰ দেউতাকক জেললৈ পঠোৱাৰ কথা ক'ব। এতিয়া বাৰু আহৰিৰ দেউতাকেই মাকক হত্যা কৰিছিল নে বাৰু জানিবলৈ পাব আপোনালোকে স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে আৰাধ্যাৰ মানসিক ৰূপটো ঘূৰি অহাত স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত আমি দেখিবলৈ পাম অনিৰুদ্ধই ডক্টৰৰ ওচৰলৈ যাব আৰু ডক্টৰে অনিৰুদ্ধক আৰাধ্যাক মানসিক কষ্ট দিয়াৰ পৰা আঁতৰত থাকিবলৈ ক'ব। এতিয়া বাৰু অনিৰুদ্ধই বাৰু কি কৰিব? সঁচাকৈ স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন বাৰু স্বাভিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।